ইজন পুৰুষ সঁচাকৈয়ে সুন্দৰ, যিজনে খঙৰ মাজতো এজনী নাৰীৰ লগত কথা কোৱা ভদ্ৰতা পাহৰি নাযায়। দূৰত থাকিও ভাল পোৱা হয়, যদিহে ভাল পোৱা মনৰ পৰা হয়। সুখত থাকিলে শত্ৰু আপোন হৈ যায় আৰু দুখত থাকিলে আপোন মানুহবোৰো পৰ হৈ যায়। ভাবিলে আচৰিত লাগে, যিসকলে টাইম পাছ কৰে লোকক সঁচা ভাল পোৱা পায়, আৰু যিসকলে সঁচা প্ৰেম কৰে তেওঁলোকে কেৱল কষ্ট পায়। সঁচা ভাল পোৱা সেইটোৱেই যাৰ মাজত কোনো স্বাৰ্থ নাই। যেতিয়া বহুত কষ্ট হয় তেতিয়া আমি কৰো আৰু তেওঁ প্ৰমাণ কৰি দিয়ে যে আমি সঁচাকৈয়ে অন্ধ। মানুহে এৰি যোৱা কোনো নিৰ্দিষ্ট কাৰণ বিচাৰি নাপালে কি কৰে জানেনে? মিছা অপবাদ দিবলৈ আৰম্ভ কৰে আৰু আঁতৰি যায়। সকলোকে ভাল পোৱাৰ বিনিময়ত যে ভাল পোৱাই পাব তাৰ কোনো গেৰাণ্টি নাই। কিছু ক্ষেত্ৰত কাৰোবাক ভাল পোৱাৰ বিনিময়ত অৱহেলাও পোৱা যায়। এই মায়াৰ পৃথিৱীত সকলোৱে অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱ জীৱনত। ভাল মানুহবোৰক কোনেও ভাল নাপায়, কেৱল আৰু কেৱল ব্যৱহাৰ কৰে।